বিকি আৰু মই ভাবছোঁ কি বৰষুণটাকতো দিছে এনে ৰ'দ খুৱাই লাগিব সেইকাৰণে চাহ কাপে খাই লওঁ দুটাই। খাই লওঁ আৰু কি ক বৰষুণ চাহটো খোৱা হ'ব আমাৰ বৰষুণে এৰিব আমি গুচিও যাম চাংচাৰি। হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো চিধা আমি গাঁৱত আছোঁ, চাব পাৰে আপোনালোকে পৰিৱেশবিলাক ইমান ধুনীয়া সেউজীয়া সেউজীয়া। ৱাও দেখিয়ে কিবা এটা ভাল লাগে গাইজ। ৰাতিপুৱা বিকি ভাই আৰু মই হঠাৎ ৰাতি আহিব লগা হ'ল সৌৰহঁতৰ ঘৰত। মানে গাইজ কি গম পাইছেনে, মোৰ এটা ছোৱালী সন্তান জন্ম পাইছে, মই বাপেক হৈছোঁ। যদি কোনোবা গম পোৱা নাছিল আজি গম পালে কথাটো। গাইছ পাৰ্টি দিব লাগিব বুলি গাইছ সি মিছা কৈ আছিল, আজি সঁচা কথা ক'লা। আজি চানডে হয়, কাম চাম একো নাই, সেইকাৰণে আমি দুটা এতিয়া ঘৰত যাওঁ বাছ। বহিছোঁ গাইছ চক ভিউটো চক গাইছ কি মজা বে। আমি এতিয়া বৰ্তমান আছোঁ কমাৰগাঁও গুৰমু ভেবাৰী। তো ভেবাৰীত মোৰ সৌৰহঁতৰ ঘৰ, মানে মোৰ পুৰণ ঘৰ। তো গাইছ এতিয়া আমি যাম চাংচাৰিত, তো চাই থাকক ভিডিঅ'টো। গোটেই সপ্তাহটো কাম কৰি কাৰণে একদিন ৰেষ্ট লাগে, সেইকাৰণে ঘৰত যে আজি টোপনিয়ে মাৰিম অকল, বেলেগ একো কাম নাই। বৰষুণ দিয়াৰ কাৰণে গাইছ চাৰিআলিত ৰখিলোঁ আহি কাৰণে, এতিয়া আমি যাই আছোঁ চাংচাৰিত। বৰষুণৰ কাৰণে যাব পৰা নাই, ফুল বৰষুণ গাইছ, চাব পাৰে পুৰা বৰষুণ দি আছে গাইছ। বিকি আৰু মই ভাবছোঁ কি বৰষুণটাকতো দিছে এনে ৰ'দ খুৱাই লাগিব সেইকাৰণে চাহ কাপে খাই লওঁ দুটাই। খাই লওঁ আৰু কি ক বৰষুণ চাহটো খোৱা হ'ব আমাৰ বৰষুণে এৰিব আমি গুচিও যাম চাংচাৰি। হাই গাইছ আজি চানডে আজি আপোনালোকেতো ঘৰতে আছে, চাই থাকক আপোনালোকে ব্লগটো চাই থাকক। নাই আজি চানডে ৰবিবাৰ ঘৰতে চাই আছে। ঐ বিকি ডাঙৰ বৰষুণ দিছি। তাকেতো ডাঙৰ বৰষুণ দিছে। আমি কেনেকে যাম আজি? হা আমাৰ ব্লগটো হ'ব নে নহয় আজি? নহয় এই আজি ব্লগ, বৰষুণত এই বৰষুণত ব্লগ এই নহয়। গাইছ মনটো বহুত বেয়া টেনচনে লাগিল লাগি গাইছ। গেল। গাইছ চিগৰা দিছি গাইছ, পেজ দিয়া নাই। কোৱা পেজ দিয়া নাই, দাদাক কওঁ দাদা আনিব গৈছে। গাইছ নলবাৰীত আমাৰ নলবাৰীত চিংৰা দিলে পেজ দিবই, পেজটো আগে দে আৰু চাটনি আছে আমাৰ নলবাৰীত, তাতে একোই নাই গাইছ, একোই নাই। বৰষুণ বতৰ উপায় নাই যাব লাগিব, সেইকাৰণে যাই আছোঁ। মামাৰ ল'ৰাক বোলে গাড়ীখন লাগিব, সি বোলে গুৱাহাটীত যাব, তো যাই আছোঁ গাইজ। বাইহাটা চাৰিআলিত আছোঁ চাওক। আৰু মই আছোঁ বৰ্তমান জুবিনদাৰ যে চিত্ৰটো অংকন কৰিছে নলবাৰীৰ ল'ৰা এজনে বাইহাটা চাৰিআলিত, তো এইখিনি জেগাত বৰ্তমান আছোঁ। এমছ 2 কিলোমিটাৰ, মানে আমি ঘৰ পাই গ'লোঁ গাইজ। তো ঘৰত যাম এতিয়া, পুৰা ধূলা হৈ গৈছে আৰু একদম চকু টকু বেয়া হৈ গৈছে। বৰষুণ জাক বাইহাটা চাৰিআলিত দিছে, কিন্তু আমাৰ চাংচাৰিত বৰষুণ নাই, পুৰা ৰ'দ দিছে গাইজ চাব পাৰে। ৰাস্তা শুকাই আছে পুৰা। আৰু গাইজ মই আছোঁ বৰ্তমান খুৰাৰ দোকানত, খুৰা মনটো মাৰি বহি আছে, আমি খুৰাক সোধো। অ খুৰা কিয় মনটো মাৰি বহি আছা? দাঁতৰ বিষ? ফাৰ্মাচীৰ মানুহে দাঁতৰ বিষ টেবলেট খা। হা मैं घर आ गया। কাম নাই, হা কাম নাই, কি কাম নাই? কাম নাই। আজি ৰবিবাৰ গম পাইছে কি নাই? এই চা চলি এতিয়া ক'ত যাব জানা? চলি ক'ত যাব জানা গাইছ? ই যাব এতিয়া গুৱাহাটীত গণেশগুৰিত। গণেশগুৰিত আৰু কিয় যায় জানাই আৰু গাইছ। মই আহি পালো। হা এই চাবিলো বাই বাই টাটা। তই জানে কি এতিয়াই যাবি? এ যা তে যা। তো গাইছ ঘৰত আহি মই পুৰা টোপনি মাৰিলোঁ, ভাত খাই উঠি গা পা ধুই পুৰা টোপনি গ'লোঁ। আৰু এতিয়া উঠি কেনে ভাবিছোঁ যে 5:30 বাজিল, তো আজিৰ ভ্লগটোত এইখিনিতে সামৰিব লাগিব, কাৰণ গধূলি হৈ গ'ল। আৰু কালি নেক্সট ভ্লগত আকৌ লগ পাম আপোনালোকক, তেতিয়ালৈকে বাই বাই গাইছ।